কোনো ধৰণে মানে আমি ভাবিব নোৱাৰা এটা কথা। কালি ৰাতি যেতিয়া তাইক দেখিছোঁ হস্পিটেলত, তেতিয়া ভবাই নাছিলোঁ যে এনেকৈ পিছদিনাই আকৌ এইটো খবৰ পাম। খুব এজনী কৰ্মোদ্যমী ছোৱালী আৰু সাংস্কৃতিক ক্ষেত্ৰখনত খুবেই জড়িত হৈ থকা এজনী ছোৱালী, খুব প্ৰতিভাশালী সম্ভাৱনাপূৰ্ণ এগৰাকী, অকল গায়িকা নহয় মানে প্ৰতিটো ক্ষেত্ৰত সাংস্কৃতিক মানে সাংস্কৃতিক কৰ্মী বুলি ক'ব পাৰোঁ তাইক। আৰু খুব মৰমৰ সকলোৰে, আচলতে এটা সাংঘাতিক ক্ষতি আমাৰ কাৰণে। আৰু কি কৰিম এতিয়া, উপায় নাই। ভগৱানে যলৈকে নিছে তাতে সুখত ৰাখক আৰু সেয়াই প্ৰাৰ্থনা। ডাঙৰ ক্ষতি গায়ত্ৰীৰ ক্ষেত্ৰত মানে সঁচাই খুব ডাঙৰ ক্ষতি। বাকী ভগৱানে পৰিয়ালৰ সকলোকে শক্তি দিয়ক এই সময়, আৰু গায়ত্ৰীৰ আত্মাই চিৰশান্তি পাওক। আৰু যেতিয়া গায়ত্ৰী আচলতে কায়িকভাৱেহে নাথাকিব, কিন্তু যেতিয়াই ফাগুন আহিব আমি গায়ত্ৰীক মনত পেলাওঁ। যিটো ক্ষতি হ'ল সেই ক্ষতিটো মই নাজানো, মানুহবোৰ যেতিয়া গুচি যায় সেই ক্ষতিবোৰ কেতিয়াও আচলতে পূৰা নহয়। আমি যিমানেই মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাপাতোঁ, যিমানেই আমি নকওঁ লাগিলে আমি তেওঁ গীতৰ মাজেৰে জীয়াই ৰাখিম, কিন্তু ইমান এগৰাকী প্ৰতিভাৱান শিল্পী যেতিয়া নোহোৱা হৈ যায়, সেই নোহোৱা হৈ যোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ বা অসমৰ সংগীতৰ ভৱিষ্যতটোৰ যি ক্ষতি, মই ভাবোঁ সেই ক্ষতিটো কোনো ধৰণৰ মানে শ্ৰদ্ধাঞ্জলিৰ সভাই বা কোনো ধৰণৰ তেনেকুৱা সংগীতৰ অনুষ্ঠানে পূৰাব পাৰিব বুলি মই নাভাবোঁ। আৰু বৰ বেছি আৱেগিক হৈ আছোঁ আচলতে এইটো সময়ত। আৰু আজি সঁচাকৈ অতি দুখৰ খবৰ। গায়ত্ৰী হাজৰিকাক আমি হেৰুৱালোঁ। মেডিকেল হস্পিটেল বহুদিনৰ পৰাই তেওঁ ট্ৰিটমেণ্ট কৰি আছে, অহা যোৱা কৰি আছিলে, কিন্তু শেষত আজি 2:15 তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। তেখেতৰ এটি দুৰাৰোগ্য ৰোগত ভুগি আছিলে বহুদিনৰ পৰা। আমাৰ নেমকেয়াৰলৈকে অহা যোৱা কৰি আছিলে। যোৱা 3 দিন আগতে তেওঁ আকৌ এডমিশ্যন হৈছিলে আমাৰ নেমকেয়াৰত। হৈ যোৱাকালি আমি ICUলৈকে ভৰ্তি কৰিলোঁ। ICUৰ পৰা আজি তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিলে। প্ৰায় এবছৰৰ পৰা তেওঁ এই ৰোগটোত ভুগি আছে, আৰু ইতিমধ্যে তেওঁ অসমৰ বাহিৰৰ ঠাইতো গৈ ট্ৰিটমেণ্ট কৰিছিলে, কিন্তু শেষত নেমকেয়াৰত তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিলে। হয়, আমি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি গম পাইছিলোঁ যে প্ৰথমতে তেওঁৰ অপাৰেশ্যন হৈছিলে। অপাৰেশ্যনৰ পিছত তেওঁ যিখিনি ট্ৰিটমেণ্ট কৰি থাকিব লাগে, কনজাৰভেটিভ ট্ৰিটমেণ্ট কৰিব লাগে, সেই ট্ৰিটমেণ্টখিনি বহুদিনৰ পৰা ইয়াতে কৰি আছিলে, বাহিৰতো গৈছিলে, আৰু তাৰপৰা গুৱাহাটীত আমাৰ ইয়াতে কৰি আছিলে। গতিকে যোৱা 3 দিনৰ পৰা তেওঁৰ অলপ বেছি চিৰিয়াছ হ'ল। হোৱাৰ পিছত নেমকেয়াৰত ভৰ্তি হৈ যোৱাকালি ICUত ভৰ্তি কৰা হৈছিলে। ঘৰৰ মানুহ খবৰ দিয়া হৈছে? ঘৰৰ মানুহ আছে, ইয়াতে লগত আছে একেলগে এই গোটেইখিনি। গতিকে এতিয়ালৈকে মই গম পোৱা নাই, হয়তো কিছু সময়ৰ পিছত আমি গম পাই যাম। সঁচাকৈ আমি অকালতে তেওঁক হেৰুৱালোঁ। এইটো আমাৰ অসমৰ সংগীত জগতৰ কাৰণে এটি সঁচাকৈ দুখৰ কথা। আমি উপলব্ধি কৰিছোঁ যে এনেকুৱা কম বয়সতে এজন প্ৰতিভাৱান শিল্পীক আমি হেৰুৱাই সঁচাকৈ মৰ্মাহত হৈছোঁ। নিশ্চয় তেওঁৰ স্মৃতিখিনিক আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ যিখিনি সৃষ্টি, যিখিনি কৃষ্টি, সেইখিনিক আমি সদায় মনত ৰাখিব লাগিব, আৰু সেইখিনিৰে তেওঁক আমি জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতি